নমস্কাৰ বন্ধু বান্ধৱীসকল জব এলাৰ্ট আসাম ইউটিউব চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল 2022 বৰ্ষৰ জানুৱাৰী মাহৰ লাষ্ট উইকত CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা কনষ্টেবল ফায়াৰ পোষ্টৰ বাবে 1149টা খালী পদৰ নিয়োগ বাৰ্তা আজি ভিডিঅ'টো আপোনালোকৰ বাবে যুগুত কৰা হৈছে এই পদসমূহত কেনেকৈ আবেদন কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া বিষয়ত বিতংভাৱে জানিবলৈ ভিডিঅ'টো আগলৈ চাই আহক CISF Constable Recruitment 2022 1149টা Constable Fire Vacancy পোষ্টৰ নাম আছে পোষ্টৰ নামটো হ'ব Constable Fire টোটেল পোষ্ট আছে 1149টা পোষ্ট category wise vacancy unreserved 489টা আছে EWS ৰ কাৰণে 113টা পোষ্ট আছে SC কাৰণে 161টা পোষ্ট ST কাৰণে 137 OBC কাৰণে 249 বন্ধুসকল জনাও যে অসমৰ কাৰণে 103টা পোষ্ট খালি আছে ইয়াতে স্যালাৰি হ'ব 21700 ৰ পৰা 69100 বন্ধুসকল এজ লিমিট কিমান বিচৰা হৈছে 2022 বৰ্ষ মাৰ্চ মাহৰ 4 তাৰিখত 18 to 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ৰিলেক্সেশ্যন আছে বন্ধুসকল SC ST কাৰণে 5 years দিছে OBC কাৰণে 3 years আৰু এক্স সাৰ্ভিসমেন সকলৰ কাৰণে 3 years দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন বন্ধু শিক্ষাগত অৰ্হতা কিমান বিচৰা হৈছে সায়েন্স ষ্ট্ৰীমৰ পৰা 12 পাছ কৰা হ'ব লাগিব এপ্লিকেশ্যন ফিজ কিমান বিচৰা হৈছে বন্ধুসকল SC আৰু ST কাৰণে নীল এক্স সাৰ্ভিসমেন সকলৰ কাৰণে নীল আদাৰ কেটেগৰী সকলৰ কাৰণে 120 কে লোৱা হৈছে আদাৰ কেটেগৰীৰ ভিতৰত হ'ব OBC আনৰিজাৰ্ভ আৰু EWS পেমেন্ট মেথড বন্ধুসকল জনাও যে নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI আৰু SBI চালানৰ যোগেদি হ'ব How to apply CISF Constable Recruitment কেনেকৈ এপ্লাই কৰিব বন্ধুসকল স্ক্ৰীনত যেটো ওয়েবসাইট দেখিছে www.cisf.govt.in এই ওয়েবসাইটটোত আপোনালোকে ভিজিট কৰাৰ পিছত আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট আছে ষ্টাৰ্টিং হৈছে অনলাইন এপ্লাই 29 জানুৱাৰী 2022 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট আছে 4 মাৰ্চ 2022 ধন্যবাদ বন্ধুসকল আজি ভিডিওটো ইমানতে শেষ কৰিছো এনে ধৰণৰ নিয়োগ বাৰ্তা আপোনালোকে আগলৈ আমাৰ চেনেলৰ যোগেদি চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টা বটনটো ক্লিক কৰি ৰাখিব ধন্যবাদ